हेलो बন্ধুসকল হালটা করতে নতুন ভিডিওলৈ স্বাগতম জনাইছো মাইক্ৰোমেক্স আমি যেতিয়া সৰু হৈছিল ন আজিৰ পৰা 6-7 বছৰ মান আগতে তেতিয়া মাইক্ৰোমেক্সে মেইন আছিল মোবাইলৰ এটা ক্যানভাস বুলি সিৰিজ এটা আছিল মাইক্ৰোমেক্সৰ কোনবা যদি মাইক্ৰোমেক্সৰ মোবাইলৰ তেতিয়া বা এই মাইক্ৰোমেক্সৰ মোবাইল হৈছে যেনে কোৱা আছিল তাৰ পাছত যিবিলাক চাইনিজ কোম্পানী আহিল Redmi Realme OnePlus এইবিলাক অহাৰ পাছত কম দামতে ভাল স্পেসিফিকেশন দিয়াৰ পাছত মাইক্ৰোমেক্স আৰু এনেকুৱা কিছুমান ইণ্ডিয়ান কোম্পানী মানে নোহোৱাই হৈ থাকিল তাৰ পাছত এতিয়া 2020ত দুটা তাগৰা বহুত বঢ়িয়া স্পেসিফিকেশনৰ লগত দুটা বঢ়িয়া তাগৰা ফোনৰ লগত কামব্যাক কৰিছে মাইক্ৰোমেক্সে নতুনকে সো এই ফোনটোৰ বিষয়ে ভিডিওত কৈ আছো আপোনালোকে তো জানে যিকোনো ফোনতে প্লাস পইণ্ট থাকে কিছুমান মাইনাস পইণ্ট থাকে আৰু আপোনালোকে ফোনটো কিনাৰ আগত প্লাস পইণ্ট খিনি আৰু মাইনাস পইণ্ট খিনি ভাল বেয়া গোটেইখিনি জনাটো বহুত বেছি ইম্পৰ্টেন্ট আৰু মাইক্ৰোমেক্সৰটো নতুনকে যেহেতু আহিছে সাৰ্ভিস চেণ্টাৰৰ ক্ষেত্ৰতো কোম্পানীয়ে কি কৈছে আৰু আপোনালোকে কেনাৰ পৰা এই ফোন কোনদিনৰ পৰা আপোনালোকে এই ফোনটো কিনিব পাৰিব এই গোটেইবিলাক ভিডিওটো শেষলৈকে চালে আপোনালোকে গম পাব সো ভিডিওটো একদম শেষলৈকে চাই থাকিব যদি নতুনকৈ হৈছে চেনেলৰ তলত ৰঙা সাবস্ক্ৰাইব বাটনটো আছে সেইটো ক্লিক কৰি কিনে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তাৰ পাছতে বেল আইকনটো বাজিব সেইটো ক্লিক কৰি দিব So the Micromax has দুটা ফোন লঞ্চ কৰিছে তাৰে এটাৰ নাম হৈছে Micromax in 1B এটা হৈছে in Note 1 in 1B টো আপোনালোকে 10000 তলতে পাব গোটেইখিনি গম পাব স্পেসিফিকেশন খিনি ইয়াৰ কোৱাৰ আগতে কেতিয়াৰ পৰা সেল ষ্টাৰ্ট হ'ব কেতিয়াৰ পৰা কিনিব পাৰিব হেতু কৈ আছো in 1B বুলি যেটো স্মাৰ্টফোন আছে হেতু আপোনালোকে 24 নৱেম্বৰৰ পৰা অনলাইনত পাব আৰু in Note 1 বুলি যেটো আছে হেতু আপোনালোকে 26 নৱেম্বৰৰ পৰা পাব এটো সাকে ফ্ল্যাশ সেলতে আহিব প্ৰথমতে আৰু অনলাইনত অহাৰ 15-20 দিনৰ ভিতৰতে আপোনালোকে অফলাইনতো দোকানত কিনিব পাৰিব বুলি কোম্পানীৰ ফালৰ পৰা কৈছে সো এতিয়া মাইক্ৰোমেক্স in 1B বুলি যেটো স্মাৰ্টফোন আছে হেতু 6.5 ইঞ্চৰ এখন HD+ ডাঙৰ ডিসপ্লে পাই যাব যেটোৰ দাম হৈছে দুটা ভেৰিয়েন্ট আছে ইয়াতে এটাৰ দাম হৈছে 6999 টকা আৰু এটাৰ দাম হৈছে 7999 টকা তাৰ পাছত 5000 mAh ৰ বেটাৰী পাই যাব এই ফোনটোত আপোনালোকে লগতে টাইপ C পোৰ্ট পাব সবতকে ডাঙৰ কথা 7000 ৰ যিবিলাক এই এনেকুৱা ৰেঞ্জৰ ফোন আছে টাইপ C পোৰ্ট সচৰাচৰ আপোনালোকে নাপায় এই ফোনটোত আপোনালোকে টাইপ C পোৰ্ট পাই যাব ফাষ্ট চাৰ্জিং নাপায় কিন্তু টাইপ C পোৰ্ট পাই যাব তাৰ পিছত কেমেৰাৰ ক্ষেত্ৰত আপোনালোকে পিছফালে ডুৱেল কেমেৰা পাব 13+2 মেগাপিক্সেলৰ আগফালে আপোনালোকে 8 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা পাই যাব তাৰ পিছত যদি প্ৰচেছৰৰ কথা ক'ব যাও Helio MediaTekৰ Helio G35 2.3 GHz Helio G35 প্ৰচেছৰ পাই যাব ঠিক ঠাক প্ৰচেছৰ আপোনালোকে ডেইলি ইউজৰ কাৰণে তো কোনো ধৰণৰ প্ৰবলেম নাপায় আপোনালোকে অলপ সলপ গেমিংৰ ক্ষেত্ৰতো এই ফোনটোত প্ৰবলেম নাপায় মিডিয়াম ৰেঞ্জত আপোনালোকে গেমো খেলিব পাৰিব মই কিন্তু প্ৰথমতে আপোনালোকক এই ফোন দুটাৰ ভাল স্পেসিফিকেশন খিনি কৈ আছো ফোন এটাটো প্লাস পইণ্টও থাকে কিছুমান মাইনাস পইণ্টও থাকে সো ভাল বেয়া গোটেইখিনি গম পাবৰ কাৰণে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব লাগিব আৰু যদি ভাল লাগে ভিডিওটো নিশ্চয় লাইক এটা কৰি দিব ফোনটো যি দুটা ভেৰিয়েন্ট দিয়া আছে এটা আছে 2GB RAM আৰু 32GB ষ্টৰেজ এটোৰ দাম হৈছে 6999 টকা আৰু তাতকে ভাল কথা যেটো 4GB RAM plus 64GB ষ্টৰেজ যেটো আছে হেটোৰ দাম মাত্ৰ 7999 টকা মাত্ৰ 8000 তে আপোনালোকে 4GB RAM পাই যাব eMMC 5 LPDDR4 RAM পাই যাব এই ফোনটোত আৰু সবতকে ভাল কথাটো হৈছে আপোনালোকে ষ্টক এন্ড্ৰইড পাই যাব এই ফোনটোত কোনো ধৰণৰ ফালতু এইবিলাক এপছ নাথাকে ফোনত এডভাৰটাইজ আপোনালোকে দেখা নাপায় এইবিলাকৰ কোনো ধৰণৰ জামেলা নাই এই ফোনটোত ষ্টক এন্ড্ৰইড আপোনালোকে এক্সপেৰিয়েন্স কৰিব পাৰিব আৰু এটা কথা আছে ফিংগাৰপ্ৰিন্ট স্ক্যানাৰ পাই যাব আপোনালোকে 7000 টকাতে কিছু বহুত এনেকুৱা ফোন আছে 7000 ৰেঞ্জত যেটো আপোনালোকে পিছফালে ফিংগাৰপ্ৰিন্ট স্ক্যানাৰ নাপায় ইয়াতে আপোনালোকে এই মাইক্ৰোমেক্স in 1B আপোনালোকে ফিংগাৰপ্ৰিন্ট স্ক্যানাৰ আপোনালোকে পিছফালে পাই যাব তাৰ পিছত in Note 1 বুলি যেটো স্মাৰ্টফোন আছে এটো 10000 ৰ ওপৰৰ ৰেঞ্জত আহি যায় এটোত আপোনালোকে 6.67 ইঞ্চৰ এখন ফুল HD+ ডিসপ্লে পাই যাব লগতে ডিসপ্লেখনৰ ডাঙৰ ডিসপ্লে লগতে ডিসপ্লেখনত আপোনালোকে 5 হোল কেমেৰা পাই যাব তাৰ পিছত কেমেৰাৰ কথা ক'ব গলে পিছফালে আপোনালোকে 4টা কেমেৰা পাই যাব 48 মেগাপিক্সেল + 5 + 2 + 2 48 টো মেইন কেমেৰা তাৰ পিছত 5 মেগাপিক্সেলৰ ওয়াইড এংগল কেমেৰা 2 মেগাপিক্সেলৰ ম্যাক্ৰো কেমেৰা আৰু 2 মেগাপিক্সেলৰ ডেপথ সেন্সৰ দিয়া আছে তাৰ পিছত ফ্ৰন্ট কেমেৰাৰ কথা ক'বলৈ গলে 16 মেগাপিক্সেলৰ আপোনালোকে ফ্ৰন্ট কেমেৰা পাই যাব তাৰ পিছত এই ফোনটোত আপোনালোকে প্ৰচেছৰ পাব MediaTekৰ Helio G85 যেটো গেমিং লেভেলৰ প্ৰচেছৰ ডেইলি ইউজৰ কাৰণে তো কোনো ধৰণৰ প্ৰবলেম নাই এই ফোনটোত আৰু গেমিংৰ ক্ষেত্ৰতো এই ফোনটোত প্ৰবলেম নাপায় ফোনটো দুটা ভেৰিয়েন্টত পাব আপোনালোকে 4GB RAM plus 64GB ষ্টৰেজ যেটো দাম হৈছে 10999 টকা আৰু এটা দাম হৈছে 4GB RAM plus 128GB ষ্টৰেজ যেটো দাম হৈছে 12499 টকা এটোৰ অলপ দামটো বেছি হোৱা যেন লাগে 6GB plus 128GB হলে বেছি ভাল হল তেন আপোনালোকে RAM পাব eMMC 5
LPDDR4 সেম RAM পাই যাব আপোনালোকে দুটাতে তাৰ পাছত বেটাৰীৰ ক্ষেত্ৰত এই ফোনটোত আপোনালোকে 5000 mAh ৰ বেটাৰী পাব ইন 1B দৰে সেম টাইপ C পোৰ্ট পাব লগতে কিন্তু আপোনালোকে এই ফোনটোৰ বক্সৰ ভিতৰত 18 ওয়াটৰ এডাল ফাষ্ট চাৰ্জাৰ পাই যাব হেতু ইম্পৰ্টেন্ট কথা আপোনালোকে ফাষ্ট চাৰ্জিং কৰিব পাৰিব এই ফোনটো সো এইখিনি আছিল এই ফোনটো তাৰ মেইন স্পেসিফিকেশন এতিয়া কেইটা আপোনালোকৰ ইম্পৰ্টেন্ট কথা কৈছো এইটা ভালকে শুনিব সো প্ৰথম কথা আপোনালোকক ইয়াতে গ্লাছৰ প্ৰটেকচন গৰিলা গ্লাছ আছে নে কি আছে এইবিলাকৰ বিষয়ে কোনো ধৰণৰ মেনশন নাই এই ফোনটোত সো হেতু এটা আপোনাৰ বাবে ডিসএডভান্টেজ হ'ব পাৰে তাৰ পাছত আৰু এটা বহুত ইম্পৰ্টেন্ট বস্তু হৈছে হেতু হৈছে কি সাৰ্ভিস সেন্টাৰ মোবাইল এটাৰ বাবে সাৰ্ভিস সেন্টাৰটো বহুত বেছি ইম্পৰ্টেন্ট বস্তু কিবা এটা হলে আপোনালোকে সাৰ্ভিস সেন্টাৰতে নিব লাগিব সো এটা সাৰ্ভিস সেন্টাৰৰ ক্ষেত্ৰত মাইক্ৰোমেক্সৰ যিজন CEO ৰাহুল শৰ্মা বুলি তেখেতে কোৱা মতে বৰ্তমান ডাঙৰ ডাঙৰ যিবিলাক চহৰ আছে সেইবিলাকতে সাৰ্ভিস সেন্টাৰ বনোৱা কাম আৰম্ভ কৰিছে আৰু সৰু সৰু ঠাইবিলাকত অলকে আৰু বহুত বেছি দিন লাগি যাব সো হেতু আপোনাৰ বাবে মাইনাস পইণ্ট হ'ব পাৰে সব গোটেইখিনি ভাল বেখিনি চাই লওক কি হয় মই গোটেইখিনি ভিডিওটোত ভাল বেয়া সব কৈ দিছো ভিডিওটোত সব এইখিনি আছিল ভিডিওটোত মাইক্ৰোমেক্সে বহুত বছৰ পিছত কামবেক কৰিছে আপোনালোকৰ কেনেকুৱা লাগিছে এই ফোন দুটা মোক কমেন্টত নিশ্চয় জনাব যদি ভাল লাগিছে এই ভিডিওটো তেনে নিশ্চয় এটা লাইক কৰি দিব আৰু যদি নতুনকৈ হৈছে চেনেলৰ তলত ৰঙা ৰঙৰ সাবস্ক্ৰাইব বটনটো আছে হেতু ক্লিক কৰি কিনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তাৰ কাষতে বেল আইকন এটাও বাজি যাব হেতু ক্লিক কৰি দিব সো ভিডিওটোত এইখিনি আছিল নেক্সট ভিডিওত লগ পাম ধন্যবাদ জয় অসম